নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আকৌ এটি ভিডিঅ'ৰ জৰিয়তে মোৰ চেনেলটিলৈ। গতিকে আজি এই ভিডিঅ'টিত আলোচনা কৰিম যে আপোনালোকে যিটো ছাবস্ক্ৰাইবাৰৰ কাউণ্টৰ সংখ্যাটো যিটো আপোনালোকে হাইড কৰি থৈ দিছিলে, বৰ্তমান সেই হাইড কৰি থোৱা বস্তুটো মানে কি হয়, হাইড কৰি থৈছে যদিও মানে ছাবস্ক্ৰাইবাৰ কাউণ্ট কৰাটো দেখুৱাই আছে যে আপোনাৰ ছাবস্ক্ৰাইবাৰ কিমান আছে সেইটো দেখুৱাই আছে। গতিকে কি কাৰণত সেই বস্তুটো দেখাই আছে আমি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। তেনেহ'লে আহক আমি ভিডিঅ'টিলৈ আলোচনা কৰোঁ আৰু ভিডিঅ'টি আগবঢ়াই লৈ যাওঁ। নমস্কাৰ বন্ধুসকল, যদি আপোনালোকে মোৰ মানে চেনেলটিত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে লাইক কৰিব। আপোনালোকৰ যিটো ছাবস্ক্ৰাইবাৰৰ কাউণ্ট কৰা সংখ্যাৰ যিটো অপশ্যন আছিলে, যে আগতে কেনেকুৱা আছিলে যে আপোনালোকৰ যিটো ইউটিউব এপ থাকে সেই এপটোত মানে এটা কিপ মাই ছাবস্ক্ৰাইবাৰ প্ৰাইভেট বুলি তেনেকুৱাকৈ তাতে লেখাই থাকে। তাত মানে আপোনালোকে অন কৰি থৈ দিলে আপোনাৰ ছাবস্ক্ৰাইবটো প্ৰাইভেট হৈ থাকিব, আৰু যদি অফ কৰি থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ ছাবস্ক্ৰাইবাৰ এইটো মানে পাব্লিকে দেখা পাব যে আপোনাৰ কিমান ছাবস্ক্ৰাইবাৰ আছে। গতিকে সেই অপশ্যনটো এতিয়াও আছে, কিন্তু এতিয়াও অন হৈ আছে, তথাপিতো মানে সেইটো দেখাই আছে। কি কাৰণত যে আপোনালোকে নিশ্চয় জানে যে ইউটিউবৰ এটা ডাছবৰ্ড মোডো আছে, যিটো মানে আমি কম্পিউটাৰত খুলিলে দেখা পাওঁ। সেই ডাছবৰ্ড মোডত আপোনালোকে গৈ তাত দেখা পাব যে আগতে এটা মানে আপোনাৰ ছাবস্ক্ৰাইবাৰ কাউণ্ট কৰা কিবা তেনেকুৱা ধৰণৰ এটা লাইন আছিলে, তাত ৰাইট চিন মাৰিব লাগে। যদি আপুনি ৰাইট চিন মাৰি দিয়ে তেতিয়াহ'লে মানে আপোনাৰ ছাবস্ক্ৰাইবাৰ কাউণ্টটো চাগে দেখুৱাইছিলে, এইটো মই ভালদৰে চাব লাগিব। গতিকে আহক আপোনালোকক সেই আগৰ হেৰিটো দেখুৱাই দিওঁ যে কেনেকুৱা আছিলে ডাছবৰ্ড মোডত আপোনালোকে কেনেকৈ ছাবস্ক্ৰাইবাৰটো হাইড কৰিব পাৰে আৰু মানে হাইড নকৰাকৈ আপোনালোকে পাব্লিকত শ্ব' কৰিব পাৰে। গতিকে আহক তেনেহ'লে ভিডিঅ'টি দেখুৱাই আছোঁ। যেতিয়া ইউটিউবৰ হাইড কৰিব পৰা পলিচিটো আছিলে তেতিয়া মানে অল্ড হেৰিখনত মানে আগৰখনত এনেকুৱাকৈ মানে লিখা আছিলে যে ছাবস্ক্ৰাইবাৰ কাউণ্ট এইটো এনেকৈ আহিছিলে। এতিয়া কেনেকুৱা হৈছে যে আপোনালোকে চাওক, এতিয়াও ইউটিউব এপটোত গৈ আপোনালোকে ইয়াতে চাব পাৰে যে আপোনাৰ একাউণ্টত গৈ পেলাই আপোনাৰ যিটো ৰাইট মানে পেঞ্চিলডালত ক্লিক কৰিলে আপোনালোকে ইয়াতে দেখা পাব যে কিপ অল মাই ছাবস্ক্ৰিপশ্যন প্ৰাইভেট। ইয়াতে এনেকৈ কৰি থৈ দিলে মানে আপোনাৰ ছাবস্ক্ৰাইবাৰ কেইটা আছে কেইটা নাই সেইকেইটা হাইড হৈ আছিলে, আৰু এতিয়াও মানে এইটো অপশ্যনটো আছে, কিন্তু এইটো অন কৰি থৈ দিলে আপোনালোকৰ ছাবস্ক্ৰাইবাৰ দেখুৱায়। আৰু আপোনালোকে গুগল ক্ৰমত গৈ আপোনালোকে ডেস্কটপ ভাৰ্জনত চাব পাৰে, আৰু যিখন মই দেখুৱালোঁ সেইখন ডেস্কটপ ভাৰ্জনৰে হয়। চাওক এতিয়া কেনেকুৱা হৈছে। studio.youtube.com গ'লে ক্ৰমত গৈ পেলাই তলত ডাছবৰ্ড য'ত লিখা আছে তো ছেকেণ্ডটো ক্লিক কৰি এতিয়া ইউটিউব ডাছবৰ্ড মোডত খোলা যাব। কণ্টিনিউ টু ষ্টুডিঅ'। এতিয়া চাব অকণমান ৱেইট কৰিলে হ'ল। প্ৰথমৰটো তেনেকৈ আছিলে যে ছাবস্ক্ৰিপশ্যন হাইড কৰিব পৰা নৰাটো আছিলে, আৰু বৰ্তমান কেনেকুৱা হৈ আছে, ইয়াতে ডাছবৰ্ড মোড খোলা খালে একাউণ্টটো আপোনাৰ সেইটো একাউণ্টে হয়। এতিয়া আপোনালোকে চাওক, ছেটিংছত যাব, ছেটিংছত গ'ল, ক্লিক কৰিলে তাত ক্লিক কৰি পেলাই আপোনাৰ চেনেলত গ'ল, চেনেলত ক্লিক কৰিলে এনেকৈ কৰাৰ পিছত এইটো মাজত যে আছে এডভান্স ছেটিংছ বুলি, তাত ক্লিক কৰাৰ পিছত এয়া চাওক, ইয়াতে যিটো অপশ্যন মই প্ৰথমতে দেখুৱাইছিলোঁ সেই অপশ্যনটো ইয়াতে নাই। গতিকে ইয়াৰ পৰা উঠাই দিছে। গতিকে ডাছবৰ্ড মোডৰ পৰা সেই অপশ্যনটো উঠাই দিছে কাৰণে আপোনালোকৰ ছাবস্ক্ৰিপশ্যনৰ ইউটিউব এপটো যদি আপোনালোকে এইটো হাইড কৰিও থৈ দিয়ে, অন কৰি থৈ দিয়ে, তথাপিতো মানে আপোনালোকৰ ছাবস্ক্ৰাইবাৰ হাইড কেতিয়াও নহয়, সেইটো পাব্লিকক দেখুৱাবই। যদি ইয়াতে সেই অপশ্যনটো থাকিল হয় তেতিয়াহ'লে আপোনালোকৰ সেই বস্তুটো থাকি গ'লে মানে কি হাইড আনহাইড আপোনালোকক দেখুৱালে হয় ইউটিউব এপটোতো। বন্ধুসকল, এই বস্তুটো মানে কিহৰ কাৰণে কৰিলে বা কিহৰ কাৰণে উঠাই দিলে বস্তুটো আপোনালোকক জনাই আছোঁ যে এই যিটো মানে ছাবস্ক্ৰাইবাৰৰ কাউণ্ট কৰা সংখ্যাটো যিটো হাইড কৰা মোডটো নাছিলে আগতে, মানে আগতে আছিলে বৰ্তমান নাই। সেইটো কি কাৰণত কৰিছে যে সেই বস্তুটোৰ জৰিয়তে কিছুমান ইউটিউবত স্কেম হৈছিলে। স্কেম মানে কি, ধৰি লওক আপোনালোকে যে এজন পপুলাৰ ধৰি লওক ইউটিউবাৰ এজন আছে, সকলোৱে চিনি পায় অসমত। গতিকে তেওঁৰ নামেৰে তেওঁৰ ছেম মানে প্ৰফাইল পিকচাৰ লগাই পেলাই একাউণ্ট এটা ধৰি লওক খুলি পেলাই তাত কেইটামান এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰি দিলে। ভিডিঅ' আপলোড কৰি দিয়াৰ পিছত কি হ'ল যে তেওঁলোকে গম নাপায় যে তাৰ 10টা ছাবস্ক্ৰাইবাৰ আছে নে এটা ছাবস্ক্ৰাইবাৰ আছে। গতিকে তাত মানে কি কৰে, তেনেকুৱাকৈ ছাবস্ক্ৰাইবাৰটো হাইড কৰি থৈ দিয়ে। তাত মানে ভিডিঅ'বোৰত মানে কিছুমান ধৰি লওক ভিউজবিলাক পাই যায়, আৰু তেওঁ চেনেলটো মানে হেৰি হৈ যাই থাকে। গতিকে
তাৰ কাৰণে ইউটিউবে কি কৰিছে, এইটো ছাবস্ক্ৰাইবাৰৰ যিটো হাইড আনহাইড মোড আছিলে গতিকে সেইটো উঠাই দিছে। বৰ্তমান আপোনালোকে এইটো আনহাইড হৈ থাকিব, মানে আপোনালোকে হাইড কৰি থৈ দিলেও ইউটিউব এপত আপোনালোকেতো ইউটিউবৰ মানে যিটো ডাছবৰ্ড মোড পায় গুগল ক্ৰমত যাই পেলাই খোলে, তাততো আপোনালোকে নাপায়ে। বৰ্তমান ইউটিউব এপতে আছে কিপ মাই মানে ছাবস্ক্ৰিপশ্যন প্ৰাইভেচি বুলি, গতিকে তাততো আপোনালোকে কৰিলেও তাত নাপায়ে। গতিকে তাত গ'লে মানে ক্ৰম বাজাৰত গৈ আপোনালোকে খুলিলেও তাতো নাপায়। গতিকে ইউটিউবত আপোনালোকে অপশ্যনটো পাব, কিন্তু অন কৰি থৈ দিলেও তাত কোনো ধৰণৰ সেইটো কাম নিদিয়ে। আপোনাৰ হাইড কৰি থৈ দিলেও আপোনাৰ প্ৰাইভেচি মানে আপোনাৰ যদি ছাবস্ক্ৰাইবাৰটো প্ৰাইভেচি কৰি থৈ দিলেও আপোনালোকে তাত মানে ছাবস্ক্ৰাইবাৰটো দেখুৱাব যে আপোনাৰ কেইটা আছে। গতিকে ইউটিউবে এইটোৰ কাৰণে কৰি দিছে এনেকুৱা যে যাতে এই স্কেমবোৰ মানে নহয় আৰু সেইটোৰ কাৰণে মানে ইউটিউবে এইটো ছাবস্ক্ৰাইবাৰৰ হাইড আৰু আনহাইড এই দুয়োটা বস্তু মানে উঠাই দিছে। অৰ্থাৎ যিহেতুকে আনহাইড হৈয়ে থাকিব, তাৰ কাৰণে হাইড কৰাৰ কোনো প্ৰয়োজন নাই। চ' তাৰ কাৰণে ইউটিউবে কি কৰিছে, এইটো মানে কিবা 29 জুলাই নে এনেকুৱা কিবা 29 আগষ্ট কিবা এনেকুৱা ধৰণৰ ডেট এটাত মানে আপডেট দিছিলে ইউটিউবৰ ফালৰ পৰা যে কিছুমান এনেকুৱা ধৰণৰ স্কেমবোৰ ৰখাৰ কাৰণে মানে স্কেমবোৰ বন্ধ কৰাৰ কাৰণে ইউটিউবে যে ছাবস্ক্ৰাইবাৰৰ হাইড আনহাইড বস্তুটো মানে উঠাই দিব। এইটো মানে আপোনালোকে মানে সকলোৱে দেখা পাব যে এটা ছাবস্ক্ৰাইবাৰ থাকিলেও দেখা পাব আৰু 1 লাখ ছাবস্ক্ৰাইবাৰ থাকিলেও আপোনালোকে ইউটিউবত দেখা পাবই। গতিকে তাৰ কোনো বিকল্প নাই। যেতিয়ালৈকে ইউটিউবৰ ফালৰ পৰা অফিচিয়েলি এইটো যেতিয়ালৈকে মানে খোলা নিদিয়ে মানে কি হাইড কৰিব পৰা যিটো অপশ্যনটো দি নিদিয়ে, তেতিয়ালৈকে আপোনালোকে ইউটিউবত কোনো ধৰণৰ মানে ছাবস্ক্ৰাইবাৰ হাইড কৰি থৈ দিব নোৱাৰে আৰু মানে কোনো ধৰণে এনেকুৱা স্কেম কৰিব কোনেও নোৱাৰে। তাৰ কাৰণে ইউটিউবে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে। আশা কৰোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে ভিডিঅ'টি ভাল পাব, আৰু যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে লাইক কৰিব, আৰু যদি চেনেলটিত মোৰ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। এনেকুৱা ভাল ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ দিয়াৰ কাৰণে চেষ্টা কৰি থাকিম। গতিকে আজিলৈ মানে আকৌ নেক্সট ভিডিঅ'ত লগ পাম।